যেতিয়া আমি কোনো এক্সাম দিবলৈ যাওঁ তেতিয়া আমাৰ মনত এটা কুৱেশ্যন নিশ্চয় আহে যে আমি এটা নিৰ্দিষ্ট সময়ত এক্সাম পেপাৰটো কমপ্লিট কৰিব পাৰিম নে নাই। আমি ভাবো যে মাত্ৰ 2 বা 3 ঘণ্টাৰ মাজত সকলো কুৱেশ্যনৰ এনসাৰ আমি কৰিব পাৰিম নে নাই। এনেকুৱাটো নহয় যে পৰীক্ষাৰ শেষত আমাৰ কিছুমান কুৱেশ্যন ৰৈ যাব। তো আজিৰ এই ভিডিঅ'টিত আমি আপোনাসকলৰ লগত শ্বেয়াৰ কৰিম যে কেনেকৈ কম সময়ৰ ভিতৰত বেছি লিখি আপোনাৰ টাৰ্গেট পূৰণ কৰিবলৈ পাব। তো এই ভিডিঅ'টো শেষলৈ চাই থাকিব আৰু আপুনি যদি এতিয়াও আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহলে দয়া কৰি এইটো কৰি পেলাওক। তো বলক আৰু বেছি কথা নাপাতি আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। নাম্বাৰ 1 ট্ৰিক্সটো হৈছে এ গুড পেন অৰ পেঞ্চিল। তো সকলোতকৈ ফাৰ্ষ্ট কামটো হ'ল আপোনাৰ ব্যৱহৃত এটা ভাল কলম বা পেঞ্চিল। আপোনাৰ কলমটো আপোনাৰ হাতৰ লগত ভালদৰে মেটচ হৈছে নে নাই, কাৰণ কেতিয়াবা আমি এনেকুৱা কিছুমান কলম লওঁ যিখন কলম বহুত দামী কিন্তু সেই কলমটোৰ গ্ৰিপ আমাৰ হাতৰ লগত পাৰফেক্ট নোহোৱাৰ কাৰণে লিখাৰ সময়ত বাধাৰ সৃষ্টি হয় বা চিটিকি যায়। কিন্তু কেতিয়াবা দেখা যায় যে 5 টকীয়া বা 3 টকীয়া কলমেৰে যেতিয়া আমি লিখোঁ তেতিয়া আমি বেছি কমফৰ্টেবল ফিল কৰোঁ। তো সেইকাৰণে আপুনি সিলেক্ট কৰক এটা ভাল কোম্পানীৰ বেষ্ট কলম যিখন কলমেৰে আপুনি ভালদৰে লিখিব পাৰিব আৰু সেই কলমটো আপুনি নিশ্চয় এক্সামত ব্যৱহাৰ কৰক। কিন্তু ইয়াত এটা কথা, যেতিয়া আপুনি কলম সিলেক্ট কৰিব আৰু সেইখন কলমটো যাতে বহল বা শকত নহয়, কলমটো যাতে পাতলীয়া টাইপৰ হয়। নাম্বাৰ 2, যেতিয়া আপুনি কোনো মেথছ এছে লেটাৰ বা বহুত লং কুৱেশ্যনৰ এনসাৰ লিখে তেতিয়া আপুনি লিখাৰ সময়ত এটা টাইমাৰ বা সময় সেট কৰি লওক আৰু যাতে সেই সময়খিনিতেই সকলো কমপ্লিট কৰিব পাৰে। কাৰণ যেতিয়া আমি এক্সামিনেশ্যন হ'লে এক্সাম দিওঁ আৰু ঘৰত সেই সেম পেপাৰটো কমপ্লিট কৰোঁ তেতিয়া কিন্তু দুটা ক্ষেত্ৰতে আমাৰ ফিলিংছ বা অনুভৱ একে নহয়, ৰাইট? কাৰণ এক্সামিনেশ্যন হ'লে বা এক্সাম হ'লে আপোনাক সেই কুৱেশ্যন পেপাৰটো এটা নিৰ্দিষ্ট সময়ত কমপ্লিট কৰিবলগীয়া হয়। সেইকাৰণে সকলো সময়তে ঘৰত প্ৰেক্টিছ কৰাৰ মুহূৰ্তে ষ্টপৱাটচৰ সহায়ত সময়ৰ মাজত কমপ্লিট কৰিবলৈ চেষ্টা কৰক আৰু ইয়াৰ পিছত এইটো নোট ডাউন কৰক কিমানখিনি সময়ৰ ভিতৰত আপুনি কমপ্লিট কৰিলে আৰু এনেকৈ নিজৰ লগত কম্পেয়াৰ কৰি নিজক আৰু বেষ্ট কৰক। নাম্বাৰ 3, ৰাইট ফৰ ক্লেৰিটি নট কোৱালিটি। যেতিয়া আপুনি মনত ভাবি লৈছে যে ভাই মোক পৰীক্ষাত বহুত ফাষ্ট লিখিবই লাগিব, এক্সাম পেপাৰটো সময়মতে কমপ্লিট কৰিবই লাগিব, তেতিয়া আপোনাৰ কোৱালিটি বা হাতৰ আখৰ অলপ বেয়া হ'বই আৰু সেই সময়ত আপুনি যদি কোৱালিটিৰ ওপৰত ফ'কাছ কৰে তেনেহ'লে সমস্যাটো আহিবই। মানে মই এইটো বুজাব বিচাৰিছোঁ যে যেতিয়া আপুনি পৰীক্ষাত দ্ৰুতগতি বা স্পীডত লিখিব তেতিয়া আপোনাৰ হেণ্ডৰাইটিং যদি বেয়া হয় তেতিয়া আপুনি এইটো ইগন'ৰ কৰিব। তো যদি আপোনাৰ হাতত আজিৰ পৰা পৰীক্ষাৰ আৰু 40 দিন সময় থাকে তেনেহ'লে আগৰ 10 দিন আপুনি দ্ৰুতগতিত বা স্পীড লিখাৰ প্ৰেক্টিছ কৰক। অৰ্থাৎ এই 10 দিন কোৱালিটি অলপ বেয়া হ'লেও কোনো অসুবিধা নাই আৰু পিছত লাহে লাহে কোৱালিটি বা হাতৰ আখৰ ওপৰত গুৰুত্ব দিয়ক। প্ৰথমতে আপুনি স্পীড লিখাৰ প্ৰেক্টিছ কৰক আৰু তাৰ পিছত হাতৰ আখৰ বা কোৱালিটিৰ ওপৰত ফ'কাছ কৰক। তো উল্লেখ্য যে এই মটিভেশ্যন শুনি আপুনি বুলেট ট্ৰেইনৰ গতিৰ স্পীডত আপুনি নিলিখিব, কাৰণ আপোনাৰ হাতত যিখন মাছাজ থাকে সেই মাছাজবিলাক ইমান ফাষ্ট কাম কৰিব নোৱাৰে আৰু আপুনি যদি কিছু সময় কণ্টিনিউ প্ৰেক্টিছ কৰি থাকে তেতিয়া আপোনাৰ হাতত থকা সেইবিলাক মাছাজ গ্ৰ' কৰিব আৰু দ্ৰুতগতিত লিখাত সহায় কৰিব। আৰু এইটো এনেকুৱা কাম নহয় যে আপুনি আজি বডি বনোৱাৰ কাৰণে জিমত গ'লে আৰু নেক্সট দিনা তাৰ 6 পেক হৈ গ'ল। এইবিলাক কাম প্ৰেক্টিছৰ ওপৰত নিৰ্ভৰ কৰে। তো সেইকাৰণে আপুনি যিমান পাৰে প্ৰেক্টিছ কৰিব, তেতিয়া আপুনি দ্ৰুতগতিত বা স্পীডত লিখিব পাৰিব। তো গাইজ আজিৰ এই ভিডিঅ'টো এইখিনিয়ে। আশা কৰিছোঁ আপোনালোকক ভালদৰে বুজাব পাৰিছোঁ যে কেনেকৈ দ্ৰুতগতি বা স্পীড লিখি আপুনি আপোনাৰ এক্সাম এটা নিৰ্দিষ্ট সময়ৰ ভিতৰতে লিখি শেষ কৰিব পাৰিব আৰু যিকোনো SSC বা বৰ্ড এক্সাম অতি সহজেই ট্ৰেক কৰিব পাৰিব। ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰি ভাল ভাল ভিডিঅ' বনোৱাৰ কাৰণে উৎসাহিত কৰক আৰু আপোনাৰ বন্ধুসকলৰ লগত শ্বেয়াৰ কৰক আৰু এই চেনেলত নতুন আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো প্ৰেছ কৰি দিব।